নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্ঞানপথ নামৰ চেনেলটোৰ জৰিয়তে আজি আপোনালোকক আগন্তুক অসমৰ যিবোৰ কম্পেৰিটিভ এক্সাম আছে তাৰ লগত সহযোগিতা হোৱাকৈ অসম বুৰঞ্জীৰ সৰ্বমুঠ 15টা প্ৰশ্ন আলোচনা কৰিম। এইকেইটা প্ৰশ্ন বিভিন্ন পৰীক্ষাত আগতে অহাও দেখা গৈছে, গতিকে তাৰ ওপৰত গুৰুত্ব ৰাখি সম্পূৰ্ণ অসমীয়াত মই এই 15টা প্ৰশ্ন আলোচনা কৰিম। আহক আজি আমাৰ প্ৰশ্নসমূহ চাওঁ। প্ৰথম প্ৰশ্ন 1 নম্বৰ প্ৰশ্নত আছে, কোনজন কমতা ৰাজ্যৰ ৰজাৰ দিনত দিল্লীৰ চুলতান মহম্মদ বিন তুঘলকে দুবাৰকৈ কমতা ৰাজ্য আক্ৰমণ কৰিছিল? মহম্মদ বিন তুঘলক দুবাৰকৈ কমতা ৰাজ্য আক্ৰমণ কৰিছিল, কোনজন ৰজাৰ দিনত আছিলে? ক নম্বৰ অপশ্যন আছে ধৰ্মনাৰায়ণ, খ আছে দুৰ্লভ নাৰায়ণ, গ ৰূপনাৰায়ণ আৰু ঘ ইন্দ্ৰনাৰায়ণ। ইয়াৰে উত্তৰ হ'ব অপশ্যন খ দুৰ্লভ নাৰায়ণ। দুৰ্লভ নাৰায়ণৰ দিনত কমতা ৰাজ্যৰ ৰজা যেতিয়া দুৰ্লভ নাৰায়ণ আছিল তেতিয়া মহম্মদ বিন তুঘলকে দুবাৰকৈ কমতা ৰাজ্য আক্ৰমণ কৰিছিল। 2 নম্বৰ প্ৰশ্নত আছে, শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল? এইটো প্ৰশ্ন একদম সহজ প্ৰশ্ন, ইয়াৰে অপশ্যনসমূহ নাচালে হ'ব। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ লাচিত বৰফুকন। 3 নম্বৰ প্ৰশ্নত আছে, অসম প্ৰাদেশিক কংগ্ৰেছ কোন চনত গঠন কৰা হৈছিল? ক নম্বৰ অপশ্যনত আছে 1920 চনৰ 2 জুনত, খ দিয়া আছে 1921 চনৰ 5 জুনত, গ দিয়া আছে 1898 চনৰ 22 জুনত আৰু ঘ দিয়া আছে 1881 চনৰ 28 জুনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব খ 1921 চনৰ 5 জুন তাৰিখে অসম প্ৰাদেশিক কংগ্ৰেছ গঠন কৰা হৈছিল। 4 নম্বৰ প্ৰশ্ন, অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? অপশ্যন ক দিয়া আছে মহেন্দ্ৰ বৰ্মন, খ সমুদ্ৰ বৰ্মন, গ সুস্থিত বৰ্মন আৰু ঘ পুষ্য বৰ্মন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মহেন্দ্ৰ বৰ্মন। 5 নম্বৰ প্ৰশ্ন, ব্ৰাহ্মণ ধৰ্মৰ মূল আধাৰ কি? ব্ৰাহ্মণ ধৰ্মৰ মূল আধাৰ অপশ্যনসমূহ চালে দেখা যায়, ক'ত দিয়া আছে বলি বিধান, খত দিয়া আছে চণ্ডীপাঠ, গত দিয়া আছে মূৰ্তি পূজা আৰু ঘত দিয়া আছে ধ্যান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মূৰ্তি পূজা। ব্ৰাহ্মণ ধৰ্মৰ মূল আধাৰ হৈছে মূৰ্তি পূজা। এতিয়া 6 নম্বৰ প্ৰশ্ন। 6 নম্বৰ প্ৰশ্নত আছে, কোনজন ৰজাই কমতাপুৰত ৰাজধানী পাতি কমলেশ্বৰ উপাধি গ্ৰহণ কৰিছিল? অপশ্যন ক'ত দিয়া আছে দুৰ্লভ নাৰায়ণ, খত দিয়া আছে ধৰ্মনাৰায়ণ, ঘত দিয়া আছে সিন্ধুৰায় আৰু ঘত দিয়া আছে সন্ধ্যা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ সন্ধ্যা। 7 নম্বৰ প্ৰশ্নত আছে, প্ৰাচীন অসমৰ দানৱ বংশৰ ৰজা ঘটকাসুৰক কোনে হত্যা কৰিছিল? অপশ্যনসমূহ তলত দিয়া আছে, কত দিয়া আছে নৰক ৰজা, খত দিয়া আছে মহিৰংগ দানৱ, গত দিয়া আছে ভগদত্ত আৰু ঘত দিয়া আছে বজ্ৰদত্ত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নৰক ৰজা। 8 নম্বৰ প্ৰশ্ন, কিমান চনত চুকাফাই চৰাইদেউত স্থায়ী ৰাজধানী পাতিছিল? এইটো প্ৰশ্ন অতি জৰুৰী জানিব লগা প্ৰশ্ন। যিটো আহোমৰ প্ৰথম ৰাজধানী চুকাফাই চৰাইদেউত পাতিছিল সেইটো কেতিয়া মানে কিমান চনত পাতিছিল? ক অপশ্যনত দিয়া আছে 1250 খ্ৰীষ্টাব্দ, খ অপশ্যনত দিয়া আছে 1253 খ্ৰীষ্টাব্দ, গ অপশ্যনত দিয়া আছে 1254 খ্ৰীষ্টাব্দ আৰু ঘত দিয়া আছে 1260 খ্ৰীষ্টাব্দ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1253 খ্ৰীষ্টাব্দ। 9 নম্বৰ প্ৰশ্ন, স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত তলৰ কোনখন যুদ্ধ আৰম্ভ হৈছিল? ক'ত দিয়া আছে শৰাইঘাটৰ যুদ্ধ, ঘত দিয়া আছে খিলাজাৰীৰ ঘাট যুদ্ধ, গত দিয়া আছে ইটাখুলিৰ যুদ্ধ আৰু ঘত দিয়া আছে ভৰালিৰ যুদ্ধ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত শৰাইঘাটৰ যুদ্ধ আৰম্ভ হৈছিল। এতিয়া 10 নম্বৰ প্ৰশ্ন চাওঁ, শৰাইঘাটৰ মূল যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? ক'ত দিয়া আছে চক্ৰধ্বজ সিংহ, খত দিয়া আছে গদাধৰ সিংহ, গত দিয়া আছে উদয়াদিত্য সিংহ আৰু ঘত দিয়া আছে প্ৰতাপ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শৰাইঘাটৰ মূল যুদ্ধৰ সময়ত আহোম ৰজা আছিল উদয়াদিত্য সিংহ। 11 নম্বৰ প্ৰশ্ন, বানাহৰ প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক আছিল? বানাহৰ যিজন ৰজা আছিল তেওঁ প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক বা শাসনকৰ্তা আছিল? ক'ত দিয়া আছে প্ৰাগজ্যোতিষপুৰ, খত দিয়া আছে কামৰূপ, গত দিয়া আছে কুন্দিল আৰু ঘত দিয়া আছে শোণিতপুৰ। বানাহৰ শোণিতপুৰৰ শাসক আছিল। ইয়াৰে উত্তৰ ঘ। 12 নম্বৰ প্ৰশ্ন, সিংহাসনৰ ওপৰত ভাগৱত বা গুণমালা বা কীৰ্তন আদি স্থাপন কৰা আবেষ্টনী গৃহটোৰ নাম কি?
সিংহাসনৰ ওপৰত ভাগৱত বা গুণমালা যিটো স্থাপন কৰে সেই আৱেষ্টনীটোৰ নাম কি? ক'ত দিয়া আছে মণিকূট, খত দিয়া আছে আমহি ঘৰ, গত দিয়া আছে স্বঘৰ আৰু ঘৰত দিয়া আছে গুদামঘৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আমহি ঘৰ। 13 নম্বৰ প্ৰশ্ন, বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা হিচাপে কাক গণ্য কৰা হৈছিল? ক'ত দিয়া আছে শিৱ, খত ব্ৰহ্মা, গ বিষ্ণু আৰু ঘ ৰাম। বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা হিচাপে অপশ্যন গ বিষ্ণু বা ভগৱান শ্ৰীকৃষ্ণক মূল দেৱতা হিচাপে গণ্য কৰা হয়। 14 নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাই সৰ্বপ্ৰথম সাংগঠনিকভাৱে আহোম ৰাজপ্ৰসাদত এসপ্তাহ দিন ধৰি বিহু উৎসৱ পালন কৰিছিল? সৰ্বপ্ৰথম যিটো বিহু উদযাপন কৰিছিল কোনজন ৰজাই? অপশ্যন ক'ত দিয়া আছে গদাধৰ সিংহ, খত দিয়া আছে লক্ষ্মী সিংহ, গত দিয়া আছে গৌৰীনাথ সিংহ আৰু ঘত দিয়া আছে ৰুদ্ৰসিংহ। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই সৰ্বপ্ৰথম আহোম ৰজাৰ দিনত এসপ্তাহ ধৰি বিহু উদযাপন কৰিছিল। এতিয়া হওক 15 নম্বৰ প্ৰশ্ন, আজি আমাৰ শেষৰটো প্ৰশ্ন চাওঁ। নাগাক্ষ বংশৰ কোনজন ৰজাই মাজুলীৰ ৰত্নপুৰত ৰাজধানী পাতিছিল? ক'ত দিয়া আছে ৰামচন্দ্ৰ, খত দিয়া আছে ধৰ্মপাল, গত দিয়া আছে নাগশংকৰ আৰু ঘত দিয়া আছে লক্ষ্মীনাৰায়ণ। নাগাক্ষ বংশৰ অপশ্যন ক ৰামচন্দ্ৰই মাজুলীৰ ৰত্নপুৰত ৰাজধানী পাতিছিল। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে অতি ধৈৰ্য সহকাৰে মোৰ এই 15টা বুৰঞ্জীৰ লগত জড়িত ভিডিঅ' চোৱাৰ বাবে। ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।